হাই গাইছ, আজি আমি ভূটান যাবলৈ ওলাইছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভূটানৰ কিছু ঠাই দেখুৱাবলৈ চেষ্টা কৰিম। লগতে যদি আপোনালোক মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ইয়াতে বুদ্ধদেৱৰ মূৰ্তি আছে। এইটো চাওক গাইছ, এই চাৰিওফালটো আপোনালোকক দেখুৱাম মই। ভাষাত কিবা লিখা আছে ইয়াতে। ইয়াতে উঠিব পাৰিনে নাই মই নাজানো, তথাপিও মই ওপৰলৈ উঠি আহিছোঁ গাইছ। তো আছে এইফালে চাওক গাইছ। তো ইয়াতে এইটো গৌতম বুদ্ধ মূৰ্তি আছে, এইটো গৌতম বুদ্ধ মূৰ্তি আছে ইয়াতে চাওক। এয়াই ভূটান। চাওক এই মন্দিৰটো চাৰিওফালটো মই ঘূৰিলোঁ। এতিয়া আমি বেলেগ ৰাস্তাৰে গৈ আছোঁ। এইপিনে গ'লে এখন আমি দলং এখন পাম। তো বলক দেখুৱাইছোঁ। বস্তু খানে কেনেকুৱা টাৰ্ণিং চাওক গাড়ী। গাড়ী চলাই একদম
ভূটানৰ মাজত আছে এইখন দলং আৰু এইফালে এইটো নদী বৈ গৈছে চাওক এখন পুলটোৰ নিচিনা দলং হয় গাইজ এয়া এইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ পুলটো আৰু ৰছী এই দলংখন এইটো নদী আছে তলৰ ফালে এইখনে ভূটানৰ দলংখন ইয়াত বহুত ৰ'দ সেইকাৰণে ফটোবোৰ ভিডিঅ'বোৰ ভাল হোৱা নাই গাইজ তো বলক আমি তথাপিও মই দেখুৱাই যাম আপোনালোকে চাই যাব ভিডিঅ'বোৰ চাওক কেনেকুৱা ব্ৰিজ হয় এখন ওপৰৰ ফালে এনেকুৱা হয় আৰু এইফালে এইটো নদী আছে এইফালে
এইবিলাক চাওক পাহাৰৰ ওপৰত এইবিলাক ঘৰ আছে তো বলক গাইছ আমি এতিয়া কৰিম এইবিলাক পাহাৰত ফুল ফুলি আছে গাইছ ধুনীয়া চাওক পাহাৰৰ ফুল যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব